Subscribe now and press the bell icon. Never miss an update. হ্যালো বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'ৰ মাজেৰে আজি জানিব পাৰিব ইণ্ডিয়া পোষ্ট বেংকৰ এখন জিৰ' বেলেঞ্চ একাউণ্ট কেনেকৈ খুলিব লাগে, সেই বিষয়ে আজি আমি এই ভিডিঅ'ৰ মাজেৰে আপোনালোকক জনাম। আপোনালোকে আমাৰ এই ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে ভালদৰে চাই থাকিব। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন আহি থাকে তেনেহ'লে আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা নটিফিকেশ্যনৰ বেলটো অন কৰি ৰাখিব। আমি যেতিয়াই নতুন নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকে অতি সোনকালে চাব পাৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি আপোনাৰ প্লে ষ্ট'ৰৰ পৰা এটা এপছ ডাউনলোড কৰিব লাগিব। সেই এপছটো আপোনালোকে ডাউনলোড কৰি ল'ব। এপছটোৰ নাম হৈছে Ippb মোবাইল বেংকিং। এই এপছটো আপোনালোকে ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছত আপোনালোকে অ'পেন কৰি ল'ব। ইয়াত আপোনালোকে অ'পেন হোৱাৰ পিছত দেখা পাব অ'পেন ইউৰ একাউণ্ট। ইয়াত আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়াতে আপোনালোকে প্ৰথমে ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াত দেখা পাব য়েছ অৰ ন'। ইয়াত সুধিছে আপুনি ইণ্ডিয়াৰ বাহিৰৰ হয়নে, আমি ইয়াত দিম নহয়, আমি ইণ্ডিয়াৰ মানুহ হয়, সেইকাৰণে ন'ত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকৰ ওপৰৰ মোবাইল নাম্বাৰটো দিব এটা। তাৰপিছত তলত আহিব, তলত আহি ইয়াত আপোনালোকে পান কাৰ্ডৰ নম্বৰটো দিব লাগিব। পান কাৰ্ডৰ নম্বৰটো দি আপোনালোকে কণ্টিনিউ অপশ্যনত ইয়াত আপোনালোকে ক্লিক কৰিব। সকলোখিনি আমি এণ্টাৰ কৰাৰ পিছত কণ্টিনিউ কৰিম। আমি এণ্টাৰ কৰি আছোঁ। কণ্টিনিউ কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব। সেই OTPটো ইয়াত আপোনালোকৰ এণ্টাৰ কৰিব লাগিব। আমাৰ OTPটো আহি গৈছে, আমি OTPটো এণ্টাৰ কৰিম। OTPটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে ছাবমিট অপশ্যনত ইয়াত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকৰ আধাৰ নম্বৰটো দিব লাগিব। ইয়াৰ পৰা আপোনালোকে স্কেন কৰি আধাৰ কাৰ্ডৰ যিটো QR কোড আছে সেই QR কোডৰ মাধ্যমে আপোনালোকে স্কেন কৰি আপোনালোকে আধাৰ নম্বৰটো দিব পাৰে। আৰু আপোনালোকে তলত দেখা পাইছে মেনুৱেলি আপোনালোকে ইয়াত আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব পাৰে। আমি আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিম। তাৰপিছত ৰি-এণ্টাৰ কৰিব লাগিব। ইয়াতে আপোনাৰ ৰি-এণ্টাৰ কৰিব লাগিব। ৰি-এণ্টাৰ কৰাৰ পিছত আপোনালোকৰ আপোনালোকে ইয়াত চেক বক্স দেখা পাইছে, দুটাত আপোনালোকে এনেকৈ ক্লিক কৰি টিক মাৰ্কটো উঠাই দিব লাগিব। আমি আধাৰ কাৰ্ড নম্বৰটো উঠোৱাৰ পিছত ছাবমিটত ক্লিক কৰিম। আপোনালোকেও ছাবমিটত ক্লিক কৰিব। সকলোখিনি এণ্টাৰ কৰাৰ পিছত পৰখিনি আপোনালোকক আমি দেখুৱাই আছোঁ। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ যিটো মোবাইল নাম্বাৰ আধাৰৰ সৈতে ৰেজিষ্টাৰ হৈ আছে সেই ৰেজিষ্টাৰ মোবাইল নাম্বাৰত এটা OTP আহিব। আপোনালোকে সেই OTPটো ইয়াত এণ্টাৰ কৰিব লাগিব। আমাৰ OTPটো আহিছে, আমি OTPটো এণ্টাৰ কৰি আছোঁ। OTPটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে ছাবমিট অপশ্যনত ইয়াত ক্লিক কৰিব। যেতিয়াই আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব, ইয়াত আপোনাৰ একাউণ্ট অ'পেনিং ফৰ্ম, ইয়াৰ পৰা আপোনালোকে পাৰ্চনেল ইনফৰমেশ্যন, পান কমিউনিকেশ্যন এড্ৰেছ, নমিনি ডিটেইলছ, এডিশ্যনেল ইনফৰমেশ্যন, একাউণ্ট ইনফৰমেশ্যন এনেকুৱা আপোনালোকে ইয়াত দেখা পাব। আপোনালোকে পাৰ্চনেল ইনফৰমেশ্যন ক্লিক কৰিলে ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ মাদাৰ নামটো ইয়াত দিব লাগিব। ইয়াত আপোনালোকে আপোনাৰ মাদাৰ নামটো দিব। তাৰপিছত আপোনালোকে যদি হাজবেণ্ড ৱাইফৰ নাম ইয়াত দিব লাগিব। যদি আপোনালোকৰ বিয়া হৈছে বা বিয়া পাতিছে তেনেহ'লে আপোনালোকে ইয়াতে দিব, আৰু যদি বিয়া পতা নাই তেনেহ'লে এইটো আপোনাৰ প্ৰয়োজন নাই। তাৰপিছত আপোনালোকে ইয়াত আপোনাৰ মাদাৰ্ছ নামটো দিব। তাৰপিছত ইয়াত ইমেইল ID দিব। আপোনালোকে এনেকৈ সকলোখিনি ডিটেইলছ আপোনালোকে ইয়াত এণ্টাৰ কৰি ল'ব। তাৰপিছত ছেভ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। আকৌ ইয়াত আপোনালোকে পান কমিউনিকেশ্যন এড্ৰেছ ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত এনেকৈ ৰাখি দিব। আকৌ আপোনালোকে ছেভ অপশ্যনত ক্লিক কৰিব। তাৰপিছত নমিনি ডিটেইলছ ইয়াত আপোনালোকে আহিব। আপোনালোকে নমিনি ডিটেইলছত ক্লিক কৰিব। ইয়াৰ পৰা আপুনি যদি নমিনিটো দিব বিচাৰিছে তেনেহ'লে উইচ টু নমিনেটেড ইয়াত আপোনালোকে ক্লিক কৰিব। আৰু যদি নমিনিটো আপোনালোকে দিব নিবিচাৰে তেনেহ'লে আপোনালোকে তলৰ অপশ্যনটো টিক মাৰি দিব। আমি যিহেতু নমিনিটো দিম সেইকাৰণে ওপৰটো আমি ক্লিক কৰিম। নমিনিটো দিয়াৰ কাৰণে আপোনালোকে ওপৰটো ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত নমিনিৰ নামটো আপোনালোকে এণ্টাৰ কৰিব। ইয়াত নমিনিৰ ডেট অফ বাৰ্থটো আপোনালোকে দিব। নমিনিৰ ডেট অফ বাৰ্থটো দিয়াৰ কাৰণে আপোনালোকে ইয়াত দেখা পাব এটা কেলেণ্ডাৰৰ নিচিনা আছে, ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত আপোনালোকে ক্লিক কৰিলে তাৰপিছত ইয়াত আপোনাৰ কেলেণ্ডাৰটো আহিব। ইয়াৰ পৰা আপোনালোকে আপোনাৰ ইয়াৰটো দিব, নমিনিৰ ইয়াৰটো প্ৰথমতে আপোনালোকে দিব। ইয়াৰ পৰা ইয়াৰটো দিব। এনেকৈ আপোনালোকে ইয়াৰ পৰা আপোনালোকে নমিনিৰ ইয়াৰটো ছিলেক্ট কৰিলে তাৰপিছত ইয়াত আপোনালোকে নমিনিৰ মান্থটো ইয়াত আপোনালোকে ছিলেক্ট কৰিব।
তাৰপিছত ইয়াৰ পৰা আপোনালোকৰ ডেটটো দি দিব। তলত আহি আপোনালোকে ইয়াত নমিনি ৰিলেশ্যনটো আপোনালোকে দিব। তাৰপিছত আপোনালোকে তলত দেখা পাইছে এড্ৰেছ ছেম এজ এপ্লিকেণ্ট। যাৰ নামত আপুনি একাউণ্ট খুলি আছে, যাক আপুনি নমিনি দিলে তাৰ এড্ৰেছটো যদি ছেম হয় তেনেহ'লে আপোনালোকে ইয়াত এটা টিক লগাই দিব। আৰু যদি এড্ৰেছটো বেলেগ হয় তেনেহ'লে নমিনি এড্ৰেছটো ইয়াত এণ্টাৰ কৰিব লাগিব। আমাৰ যিহেতু নমিনি এড্ৰেছ ছেম, সেইকাৰণে আমি ইয়াত টিক লগাই দিম। তাৰপিছত ছেভ অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। 3টা হৈ গ'ল। এতিয়া আমাৰ বাকী আছে আৰু 2টা। এতিয়া আপোনালোকে এডিশ্যনেল ইনফৰমেশ্যন ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত নেশ্যনেলিটি ইয়াত ইণ্ডিয়ান থাকিবই। তাৰপিছত তলত আহিব মেৰিটেল ষ্টেটাছ, আপুনি বিয়া পাতিছেনে নাই ইয়াৰ পৰা দিব লাগিব। সেইটো দিয়াৰ পিছত তলত আহিব অকুপেশ্যন টাইপ, ইয়াত আপোনালোকে ক্লিক কৰিব। আপুনি কি কাম কৰে, আপুনি এগ্ৰিকালচাৰ হয়নে, বিজনেছমেন, হোম মেকাৰ, পলিটিচিয়ান, ইয়াৰ পৰা আপোনালোকে চেলাৰী বা সেল্ফ এমপ্লয়মেণ্ট, ষ্টুডেণ্ট, আদাৰ্ছ যি হয় আপোনালোকে ইয়াৰ পৰা দি দিব। এইটো দিয়াৰ পিছত ইয়াত আপোনালোকে এনুৱেল ইনকামটো দিব। আপুনি এবছৰত কিমান টকা ইনকাম কৰে সেই ইনকামটো ইয়াত আপোনালোকৰ দিব লাগিব। সেইটো দিয়াৰ পিছত তলত আহিব এডুকেশ্যন লেভেল, ইয়াৰ পৰা আপোনালোকে কিমান দূৰ পঢ়া শুনা কৰিছে ইয়াত আপোনালোকে সেইটো দিব লাগিব। তাৰপিছত আপোনালোকে তলত দেখা পাব আৰ ইউ পলিটিকেলি এক্সপ'জ পাৰ্চন, আপুনি ৰাজনীতিৰ লগত জড়িত হয়নে নহয় ইয়াৰ পৰা আপোনালোকে দিব লাগিব। আমি যিহেতু ৰাজনীতিৰ লগত জড়িত নহয় তেনেহ'লে আমি ন'তে ক্লিক কৰিম, বা ন'ট বাই ডিফল্ট ইয়াত থাকিব, আপুনি ইয়াতে ৰাখি দিব। তাৰপিছত আপোনালোকে তলত আহি ছেভ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। 4টা হৈ গ'ল। এতিয়া আহিব আপোনালোকে একাউণ্ট ইনফৰমেশ্যন, ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব, ৰিকুৱাৰ এন একাউণ্ট ষ্টেটমেণ্ট, ইয়াত আপোনালোকে এছত ৰাখি দিব। তলত আহিব মোড অফ একাউণ্ট ষ্টেটমেণ্ট ডেলিভাৰী, ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত আপোনালোকে যিটো আপোনাৰ একাউণ্ট ষ্টেটমেণ্ট আছে সেইটো আপুনি অনলাইনত ল'ব বিচাৰিছে না পোষ্ট অফিচৰ মাধ্যমে আপোনালোকে ল'ব বিচাৰিছে, সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব। আমি অনলাইনৰ মাধ্যমেৰে ল'ম। তাৰপিছত ইয়াৰ পৰা আপোনালোকে ডিবিটি মেপিং ৰিচিভ ডিবিটি ইন IPB একাউণ্ট, আপুনি যিটো একাউণ্ট বনাই আছে এই একাউণ্টত আপুনি গভৰ্ণমেণ্ট ছাবচিডি পইচা ল'ব বিচাৰিছেনে নাই সেইটো আপোনালোকে ইয়াৰ পৰা চুজ কৰিব লাগিব। যদি আপুনি গভৰ্ণমেণ্টৰ টকা ল'ব বিচাৰিছে এই একাউণ্টত, ডিবিটি বেনিফিট ল'ব বিচাৰিছে, তেনেহ'লে আপোনালোকে আই এগ্ৰি টু ৰিচিভ ইন IPB একাউণ্ট ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। আৰু যদি আপুনি ল'ব নিবিচাৰে তেনেহ'লে আপোনালোকে তলত আহিব, তলত আহি ন' ওৱান টু ৰিচিভ ডিবিটি ইয়াত আপোনালোকে ক্লিক কৰি দিলে হ'ল। সেইটো দিয়াৰ পিছত আপোনালোকে তলত এটা বক্স দেখা পাব, এই বক্সটোত আপোনালোকে এটা টিক লগাই দিব। বক্সটোত টিক লগাই দি আপোনালোকে ছেভ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। আপোনাৰ এইখিনি কাম শেষ। এতিয়া আপোনালোকে এইখিনি হোৱাৰ পিছত কণ্টিনিউ অপশ্যনত আপোনালোকে ক্লিক কৰিব। আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহি যাব সকলোখিনি। ইয়াৰ পৰা আপোনালোকে ভালদৰে চাই ল'ব আপোনাৰ কিবা ভুল হৈছে নে নাই। যদি ভুল হৈছে আপোনালোকে ইয়াতে ক্লিক কৰি ইয়াত আপোনালোকে দেখা পাইছে, ইয়াত ক্লিক কৰি আপোনালোকে এডিট কৰি ল'ব পাৰিব বা শুদ্ধ কৰি ল'ব পাৰিব। আৰু যদি আপোনাৰ পান কাৰ্ডৰ কোনো ভুল হৈছে বা আপোনাৰ নাম কিবা ভুল হৈছে, আপোনাৰ পান কাৰ্ডৰ নাম্বাৰ কিবা ভুল হৈছে, আপোনালোকে ইয়াত ক্লিক কৰি সেইটো আপোনালোকে ইয়াৰ পৰা কাৰেকশ্যন কৰি ল'ব পাৰিব। তাৰপিছত আপোনালোকে তলত আহিব নমিনি ডিটেইলছ, ইয়াত আপোনালোকে ভালকৈ দেখিব ইয়াত কিবা ভুল হৈছে নে নাই, তেনেহ'লে আপোনালোকে এডিট অপশ্যনত ক্লিক কৰি ইয়াত ক্লিক কৰি আপোনালোকে এডিট কৰি ল'ব পাৰিব। এনেকৈ আপোনালোকে ভালদৰে চাই পিনে আপোনালোকে যদি ভুল হয় তেনেহ'লে ইয়াৰ পৰা আপোনালোকে শুধৰাই ল'ব। এইখিনি হোৱাৰ পিছত আপোনালোকে তলত আহিব, ইয়াত দেখা পাব কনফাৰ্ম অপশ্যন, ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত আকৌ এবাৰ এটা OTP আহিব, সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। আমাৰ OTPটো আহি গৈছে, আমি এণ্টাৰ কৰি আছোঁ, আপোনালোকে চাই থাকক। OTPটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে ছাবমিট অপশ্যনত ইয়াত ক্লিক কৰিব। আপোনালোকে নিশ্চয় দেখা পাইছে আমাৰ একাউণ্টটো ছাকচেছফুল ক্ৰিয়েশ্যন হৈ গৈছে। এনেকৈ আপোনালোকে আপোনাৰ একাউণ্টটো খুলিব পাৰিব। আজিৰ ভিডিঅ' ইমানেই আছিল, লগ পাম নেক্সট ভিডিঅ'ত। ভিডিঅ'টো যদি ভাল লাগি থাকে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। থেংক ইউ।